সখীসকল আৰু মোৰ নিচিনা খোৱা বোৱা মেইন সকল আহকচোন আজি মই কি বনাবলৈ লৈছোঁ চাওকহি দেখিছেনে আজি মই বনাবলৈ লৈছোঁ মটন পোলাও বনাবলৈ মই লৈছোঁ জিৰা ৰাইচ আধা কিলো 200 গ্ৰাম মটন মানে ছাগলীৰ মাংস কেপচিকাম এটা নহৰুৰ পেষ্ট 2 চামুচ আদাৰ পেষ্ট আধা চামুচ 1 চামুচ মটন কাৰি মছলা 2টা ডাঙৰ পিঁয়াজ মিহিকৈ কুটি লৈছোঁ এচামুচ চেনি নিমখ সোৱাদ অনুযায়ী এচামুচ বাটাৰ আৰু ক্ৰীম 3 চামুচ গৰম মছলা 2 চামুচ ৰাইচ ব্ৰেণ্ড অইল সামান্য পৰিমাণৰ জিৰা গুড়ি লৈ আহকচোন এতিয়া আমি মটন পোলাওকণ ৰান্ধোহি দেখিছেই নহয় কুকাৰটো যথেষ্ট গৰম হৈছে মই কুকাৰতে বনাওঁ পোলাই প্ৰায়ভাগ তো আহকচোন তেল দি লওঁ তেল দিম মই 1 বিগ টেবলস্পুন ৰাইচ ব্ৰেণ্ড অইল কম পৰিমাণে দিলেও হৈ যায় দেখিছে নহয় তেলখিনি কি ধুনীয়াকৈ গৰম হৈ আহিছে এতিয়া মই প্ৰথমতে দিম কাটি থোৱা পিঁয়াজখিনি পেষ্ট কৰি থোৱা নহৰুখিনি তাৰ পাছতে দিম মই ½ টিস্পুন আদা দেখিছে নহয় পিঁয়াজখিনি বাদামী কালাৰ হ'বলৈ ধৰিছে এতিয়া মই ইয়াত দিম মটনখিনি ছাগলীৰ মাংসকণ মাংসকণ দিয়াৰ পাছত দিম মই মটন কাৰি মছলা যে 1 চামুচ লৈ থৈছিলোঁ সেই চামুচ নিমখ সোৱাদ অনুযায়ী আপোনালোকে নিজে দিব দিছে নহয় মছলাখিনি দি ধুনীয়াকৈ লৰাওক এতিয়া ইয়াত দিম মই 1 চাহ চামুচ চেনি ঢাক মাৰি দিওঁ 1 মিনিট ঢাকি ৰখাৰ পিছত ফ্লেমটো কমাই দিয়ক দেখিছে নহয় পিঁয়াজখিনি লাহে লাহে তলত লাগিব ধৰিছে ইয়াত মই দিম এতিয়া ক্ৰীম 3-4 চামুচ ক্ৰীমখিনি দি দেখিছেনে লাহে লাহে ঘূৰাই দিয়ক কাৰণ মাংসটো বেছিকৈ ফ্ৰাই নকৰিলেও হয় এতিয়া মই ইয়াত দিম গৰম মছলাটো 2 স্পুন আৰু সামান্য জিৰা গুড়ি ধুনীয়া কালাৰ এটা আহি গৈছে এতিয়া মই ইয়াত এড কৰিম কাটি থোৱা কেপচিকাম কেইডোখৰ ফ্লেমটো লয়ে ৰাখিব বাটাৰ 1 চামুচ এতিয়াই দি দিম ½ মিনিটৰ কাৰণে ঢাকন দিছোঁ ½ মিনিটৰ পাছত দেখিছে নহয় কেপচিকামটো মই এইটো কাৰণেই দিছোঁ জ্বলাও নাথাকে প্লাছ আপোনাৰ কি হয় যিটো ছাগলী মাংসৰ যিটো চেণ্ট এটা আহে ন সেই চেণ্টটো একেবাৰে মাৰি পেলায় এতিয়া চাউলখিনি এড কৰোঁ আহক
চাউলখিনি দি হোৱাৰ পিছত ধুনীয়াকৈ মিহলাই জিৰা ৰাইচ যিহেতুকে বেছি ভাল নাভাজিব, ফ্লেমটো মই অকণমান বঢ়াই দিছোঁ ফ্ৰাই কৰিবৰ কাৰণে। পানী দিম আমি। ফ্লেমটো সিমত দি দিব। পানী দিয়াৰ পিছত ফ্লেমটো অলপ হাই কৰি দিব। এতিয়া ঢাকন লগাই দিয়ক। এটা হুইচেলতে ধুনীয়াকৈ হৈ যাব। গেছটো অফ কৰি দিয়ক আৰু ঠাণ্ডা হ'বলৈ অলপ সময় ৰাখি দিয়ক। আহকচোন চাওঁ কেনেকুৱানো হৈছে। মজা। চব কি ধুনীয়া হৈছে। মাটনখিনিও ধুনীয়াকৈ সিজি গৈছে। আহকচোন এতিয়া গৰমে গৰমে সকলোকে ধুনীয়াকৈ পৰিৱেশন কৰোঁ। ধুনীয়াকৈ উলিয়াই লওঁ। কেপচিকামবোৰ দেখিছেনে কি ধুনীয়া গোটা গোটা হৈ আছে। চব কি ধুনীয়াকৈ সজাই পৰাই মই ৰেডি কৰিছোঁ। আপোনালোকেও এনেকৈ সজাই পৰাই আলহীক ধুনীয়াকৈ ৰেডি কৰিব পাৰিব। ডেক'ৰেশ্যন আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব। মই এনেকুৱাই কৰিছোঁ। মোৰটোতো লোভত পানী পৰি গৈছে। আপোনালোকে এতিয়া কি কৰে বা? ঠিক আছে, ধুনীয়া ধুনীয়াকৈ বনাই খাব। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।